হেল্ল' এণ্ড স্বাগতম মোৰ ইউটিউব চেনেল মুস্তাফা পাকঘৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলো ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিলোঁ। সকলো ভালে থাকিব লাগে। যিয়ে নহওক আজি আহিছোঁ মই অন্য এটা ব্লগলৈ আৰু সকলোকে মোৰ ব্লগটোলৈ স্বাগতম জনাই আজি আৰম্ভ কৰোঁ ব্লগ। মই কি কৰোঁ সেইবিলাক দেখুৱাই থাকিম। ভিডিঅ'টো একদম শেষলৈ সকলোৱে চাই থাকিব, কোনো স্কিপ নকৰিব। আৰু যিসকলে প্ৰথমতে পাইছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব, সদায় অনুৰোধ কৰিয়ে থাকোঁ। তথাপিতো আজিও কৈছোঁ সকলোৱে ছাবস্ক্ৰাইব কৰি যাব আৰু আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকিব সকলোৱে। আৰু যিসকলে প্ৰথমতে পায় সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। আৰু আজি বলক তেন্তে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, সকলোকে দেখুৱাই থাকিম। আৰু এইফালে দিছোঁ বেটীক চোতাল সাৰিবলৈ, যিহেতু যোৱাকালি পৰীক্ষা শেষ হৈ গ'ল আৰু আজি স্কুলত নগ'লে, তো ভাবিছোঁ তাইকে আজি চোতালখন সাৰিবলৈ দিওঁ। আৰু এইজনী হৈছে আমাৰ বেটী। বেটী ডাঙৰে হ'ল, বেটী সৰু হৈ থকা নাই। এইকেইটা কি মাছ? পইচা থোৱা এই টিংকেইটাৰ লগত হেৰি নহয় জানো, ফিক্স নহয় জানো? অকল সেইটোত প্লাষ্টিকৰ ডলা চুল ন চুল আৰু এইফালে ৰাখি দিলোঁ এইখিনি বস্তুখিনি। আৰু বস্তুখিনি যে একদম বহুত কম দামত পোৱা গৈছে এইখিনি। আৰু ইয়াৰ ভিতৰত আছে 4টা কণ্টেইনাৰ। আৰু এইডাল হৈছে বাছ। তো সকলোখিনিয়ে আজি বহুত কম দামতে পালোঁ, সেইটো কাৰণে ৰাখি দিলোঁ বহুতখিনি বস্তু। যদি আৰু কেনেকুৱা লাগিছে সকলোৱে কমেণ্টত ক'ব। তো আজি বস্তুখিনি এইখিনিয়ে। আৰু এইটো ৰাখিছোঁ মানে আগত আছিলে বাচন ধোৱা, বাচন ধুই পখালি আনি ধুনীয়াকৈ থৈ দিলে পানীটো সৰি থাকে। তো আগত আছিলে, সেইটো অলপ বেয়া হৈছে, সেইটো কাৰণে ভাবিছোঁ আকৌ এটা ৰাখি থৈ দিওঁ। আৰু এতিয়া এইটোত ধৰি লওক থ'ব ভাল হ'ব, সেইটো বেয়া হৈ গৈছেগৈ, সেইটো আৰু পেলাই দিম এতিয়া আকৌ এইটোত থ'বৰ কাৰণে লৈছোঁ। তো এইখিনিয়ে বস্তুখিনি ল'লোঁ। আৰু এইফালে ৰ'দত বহি খাবলৈ লৈছোঁ ৰভাব টেঙা। আৰু এতিয়াতো ৰভাব টেঙা গছত পোৱাই নাযায়। এয়া আনিছিলে মোৰ আব্বাই। তাকে বোলো খাওঁ। কলপাতটো ফাটাই পেলালে, ফাটাই পেলালে। বেটিয়ে ৰভাব টেঙা কাটাত লাগি আছে। আৰু এইফালে ৰভাব টেঙা গুচোৱা হৈ গ'ল, বেটিয়ে চেলোৱা হৈ গ'ল। আৰু এতিয়া ধুনীয়াকৈ ফুটবিলাক এৰুৱাই আছে। কেঁচান জলকীয়াখিনি সানি দে। নিমখ আৰু এইফালে ৰভাব টেঙা হৈ গ'ল। আৰু ইমানে জ্বলা দিছে নহয়,
খাব পৰা নাই, বহুত জ্বলা দিছে। আৰু সকলো বহি পেলাই আমি খাই আছোঁ। আমি তিনিটাই, বেলেগ মানুহ নাই। বেটিয়ে পূৰা খাই আছে, একদম পূৰা জ্বলা দি লৈছে, জ্বলা দি লৈ পেলাই খাই আছে। মই এতিয়া ইয়াতে এখন কেৰাহী বহাইছোঁ আৰু কেৰাহীখনতে মই পানী অলপ দিম। তো আপোনালোকেও চাই থাকিব মই কি কৰোঁ, সেইবিলাক দেখুৱাই থাকিম। আৰু এইফালে মই ইয়াক কেৰাহীখনতে পানী দি দিছোঁ। পানী মই দুমগ দিছোঁ আৰু পানীখিনি মই উতল অহালৈ দিম। মই অলপ ধনিয়া পাত দি দিছোঁ ইয়াত, আৰু পানীখিনিতে মই সোৱাদ অনুসৰি নিমখ দি দিম, আৰু দিম মই অকণমান হালধি গুড়ি। এইখিনি এতিয়া মই একদম পাক অনালৈ এনেকৈ থৈ দিম, পাক আহি ল'ব লাগিব। তাৰপাছত মই আপোনালোকক আকৌ দেখুৱাই থাকিম মই কি কৰোঁ, আপোনালোকেও চাই যাই থাকক। কোনো অভাস নহ'ব যে কি কৰি আছে, সেইবিলাক চাই অভাস নহ'ব। গতিকে একদম শেষলৈ চাব, কাটি কাটি চালে দেখা নাপাব মই কি কৰিম। গতিকে একদম চাই থাকিব, গোটেই স্কিপ নকৰাকৈ। আৰু এইফালে ধুনীয়াকৈ মোৰ পাক আহি গ'লগৈ। এতিয়া মই ইয়াতে দিম চাউলখিনি বহাই, আৰু এয়া মই চাউল বহাই দিলোঁ। তো মোৰ চাউলখিনি পাক আহিব লাগিব, অলপ সিজিব লাগিব, বেছি সিজালৈ মই নাথাকোঁ, অকণমান সিজাম। মই অলপ সময় সিজাম, চাউলটো অকণমান সিজিব লাগিব। আৰু বেছি সিজাই দিলে হয়তো ভাতটো লাগি যাব পাৰে, সেইটো কাৰণে অকণমান কমাই সিজাম আৰু সিজাই পেলাই তুলি দিম। তাৰপাছত আপোনালোকক আকৌ দেখাম। তো ইফালে মোৰ ভাতখিনি সিজা হৈ গ'ল, একদম ধুনীয়াকৈ সিজিছে। তো মই নমাই দিব পৰা হৈ গ'লোঁ, আৰু মই এতিয়া এইখিনি ধুনীয়াকৈ এটা খৰাহীত বাকি থৈ দিম। আৰু মই এইফালে এখন কেৰাহী বহাই লৈছোঁ, আৰু কেৰাহীখনত মই গেছটো অন কৰি লৈছোঁ। আৰু এতিয়া মই এইখিনি দেখিছেনে, এইখিনি মই গোটেইখিনি ইয়াত দি দিম। আৰু মই ইয়াত তেল দি দিলোঁ। তেলখিনি যিহেতু পাক আহিছে, মই ইয়াতে মই গোটা জিৰা দিছোঁ, আৰু অন্য একো নিদিওঁ, কেৱল মই গোটা জিৰাটোৱে দিছোঁ। আৰু এইকেইটা মোৰ ফুটা হৈ গ'ল। তো মই ইয়াতে কবি, যিহেতু বন্ধাকবি আছিলে, মই সৰু সৰুকৈ কাটি লৈছোঁ। আৰু কবিখিনি মই ধুনীয়াকৈ অকণমান সময় তেলত ভাজি ল'ম। গোটেইখিনি অলপ অলপকৈ দি দিছোঁ। আৰু গাজৰখিনি মই একদম মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত কেপচিকাম আছিলে, আৰু কেপচিকামো দি দিছোঁ। তো সকলোখিনি মই কেৰাহীখনত দি ভাজি ল'ম। আৰু এইখিনি দেখিবলৈ একদম কেনেকুৱা লাগিছে, সকলোৱে ক'বচোন কেনেকুৱা লাগিছে দেখি। আৰু অকণমান নিমখ দিম ইয়াতে। আৰু এইখিনি মই মাজে মাজে অলপ লৰোৱাই থাকিম, নহ'লে তলত লাগি গ'লে পুৰা গ'লেগৈ দেখিব বেয়া দেখিব। আৰু এনেকৈ মাজে সময়ে লৰোৱাই থাকিব লাগিব। মই ধুনীয়াকৈ লৰোৱাই দিছোঁ। আৰু এইফালে এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া ইয়াতে মই যিখিনি মই ভাত আগতীয়াকৈ বনাই থৈছিলোঁ সেইখিনি দি দিলোঁ। কেনেকুৱা লাগিল মোৰ ছাৰপ্ৰাইজ। মই এতিয়া ধুনীয়াকৈ লৰোৱাই ভাজি ল'ম। আৰু আজি মই বনাইছোঁ ফ্ৰাইড ৰাইচ। আজি মোৰ ছাৰপ্ৰাইজটো কেনেকুৱা লাগিল সকলোৱে কমেণ্টত ক'ব। ৱাও, ইমান ধুনীয়া দেখিছে নহয়, বিৰাতে ভাল লাগিছে। মানে কি যে কম, উপায় নাই, মানে কথা ক'বলৈ মোৰ কোনো ভাষা নাইকিয়া হৈ গৈছে, ইমানেই ধুনীয়া দেখা গৈছে। মানে খাবলৈ বা কিমান টেষ্টি হ'ব ঠিক নাই। গতিকে আপোনালোকেও বনাই খাই চাব কেনেকুৱা লাগে। মই বনাই দেখুৱাই দিছোঁ, যদি পাৰে মোৰ
সঁচাকৈ বনাই খাই চাব কিমান যে টেষ্টি এটা ৰেচিপি হৈছে বঢ়িয়া লাগিছে গতিকে সকলোৱে বনাই খাই চাব আৰু দিম মই ইয়াতে অকণমান গুড়া ধনিয়া গুড়ি এইখিনি মই ধুনীয়াকৈ অলপ লগাই ল'ম লাগিছেনে ধুনীয়া আৰু এইফালে মোৰ ফ্ৰাইড ৰাইচ হৈ গ'ল কেনেকুৱা লাগিছে সকলোৱে কমেণ্টত ক'ব মই গেছটো অফ কৰি দিছোঁ আৰু এইফালে মই এতিয়া বাঢ়ি দিম এখন প্লেটত কেনেকুৱা লাগে সকলোৱে ক'ব ক্লিয়াৰ হৈ গ'ল কেনেকুৱা লাগিছে সকলোৱে কমেণ্টত জনাবচোন আৰু যদি ভাল লাগে তেন্তে সকলোৱে লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব তো এতিয়া আমি যাওঁ খাবৰ কাৰণে চাই থাকিব ভিডিঅ'টো শেষলৈ ধোঁৱা ওলাই আছে গৰমে গৰমে খাই লওঁ গৈ তাৰপিছত আপোনালোকক দেখাই থাকিম তো চাই থাকিব ভিডিঅ'টো একদম শেষ আৰু এয়া মোৰ ফ্ৰাইড ৰাইচ ক্লিয়াৰ হৈ গ'ল একদম ধুনীয়া হৈ গ'ল কেনেকুৱা লাগিছে সকলোৱে কমেণ্টত ক'বচোন যদি ভাল লাগে তেন্তে সকলোৱে এটা লাইক কৰি দিবলৈ একেবাৰে নাপাহৰিব শ্বেয়াৰ কৰিব লাইক কৰিব লগতে কমেণ্ট কৰিব আৰু যিসকলে প্ৰথমতে পাইছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আজি কেনেকুৱা লাগিছে সকলোৱে মানে মোৰ এটা আজি ভাবিছোঁ মই আজি ছাৰপ্ৰাইজ দিম গতিকে মই ছাৰপ্ৰাইজ দিলোঁ কেনেকুৱা লাগিছে সকলোৱে ক'ব